মৰ্ণিং বন্ধুসকল, আজি পথাৰত ধানবোৰ চাওঁতে চাওঁতে একদম মাথা চাথা নষ্ট। চাওক পথাৰখন, তাৰ মাজতে মই আহি 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 পুৰা পথাৰখন ঘূৰিলোঁ। আজি বিশাল এখন পথাৰ। চাওক, ধান ইমান ঠিক হোৱা নাই, চব জাগাতে একদম ধান পুৰা বৰবাদেই বুলি ক'ব পৰা যায় এইবাৰ। তাৰ মাজতে মই এইটো বস্তু দেখা পালোঁ, এই বেনাৰখন চাওকচোন। চাওক ওচৰলৈকে যাই চাওঁ আমিও কি আছে ইয়াত। ইমান দিনতে বনোৱা বেনাৰ আছিল। এইটো হৈছে আমাৰ এটা দং, ডাঙৰ এখন দং। কিমান বা টাকাৰে চেংচন হৈছিলে চাগে, আপোনালোকে পঢ়িলে নিশ্চয় গম পাব। মই পঢ়ি শুনাইছোঁ বা দেখুৱাইছোঁ। বিশাল পথাৰখনলৈ মন কৰক আপোনালোকে। তেতিয়াৰ দিনতে কেতিয়া বনাইছিল এইটো তাৰিখ চাৰিখ কোনো দিয়া নাই, তথাপিও মই এইটো পঢ়াই শুনাব বিচাৰিছোঁ আপোনালোকক। ইয়াতে লিখা আছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি। ঠিক আছে, ইয়াতে মহাত্মা গান্ধীৰ ফটো লগাই থোৱা আছে। বাকীখিনি মই পঢ়াই শুনাইছোঁ আপোনালোকক যিমান হওক পাৰোঁ। কামৰ নাম মাৰ্কী নদীৰ চোকা জানৰ পৰা গোবিন্দ ৰাভাৰ খেতি পথাৰলৈ দং বান্ধ 2017.18। কামৰ চিনাক্ত কৰা নম্বৰ 040000800868। নিৰ্ধাৰিত পুঁজি 4,96,500 টকা। কামৰ আৰম্ভণি তাৰিখ 000 নহয়, একোৱেই নাই। ঠিক আছে, কামৰ সমাপ্তি তাৰিখ 000 ইয়াতে একোৱেই নাই। মুঠ মজুৰিৰ পৰিণাম টকা 4,82,938 টকা। কিমান আছে? 4,82,938 টকা। আৰু মুঠ সামগ্ৰীৰ পৰিণাম টকা 13,563 টকা। মুঠ কৰ্ম দিৱস নিৰ্ধাৰিত 2,639 প্ৰদান। এইটো কৰ্ম দিৱস হিচাপত 2,639 টকা প্ৰদান কৰিছে কাৰোবাক, নাম মেনশ্যন নাই। ঠিক আছে, পাছতে আছে ইয়াতে জখ মাপৰ পৰিণাম দৈৰ্ঘ্য 720 মিটাৰ। ইয়াতে আছে জখ মাপৰ পৰিণাম দৈৰ্ঘ্য 720 মিটাৰ। দৈনিক মজুৰিৰ হাৰ, ঠিক আছে, 183 টকা। ৰূপায়ণকাৰীৰ পক্ষ গাঁও পঞ্চায়ত। যোগাযোগকাৰীৰ ফোন নাম্বাৰটো নাছিলে চাগে তেওঁৰ, সেইটো কাৰণে নিদিলে ন। গাঁও পঞ্চায়ত 37 নং কথাকথি উন্নয়ন খণ্ড ৰংজলী জনজাতি উন্নয়ন খণ্ড। জিলা গ্ৰাম্য উন্নয়ন, ইয়াতে কি লিখা আছে ভালকৈ চিনি নাপায়। অভিকৰণ চাগে না অভিযোগ, অভিকৰণ হ'লে অভিযোগ হ'ব, অভিকৰণ হ'ব গোৱালপাৰা। আপোনালোকে চাগে নিশ্চয় দেখিলে। আৰু এয়া চাওক এতিয়া দংটো কেনেকুৱা হৈ আছে, কেনেকুৱা পৰিস্থিতি হৈ আছে। খেতি পথাৰখন বিশাল এখন খেতি পথাৰ আপোনালোকে চাব, নিশ্চয় দেখিব। চাওক এইবিলাকত কি হৈছিলে, পানী যোগান ধৰাৰ কাৰণে চুইচ গেট, তেতিয়াৰ দিনত চুইচ গেট আছিলে নে এনে দং বান্ধি কিবা মাটি তুলি নদী ফেটি পথাৰলৈ পানী অনা নিয়া কৰিছিলে। নিয়াটো দূৰৰে কথা, অনা নিয়াটো নহ'লে কিজানি। দংটো বান্ধিলে, টকা পইচা খৰচা কৰিলে, এতিয়া পানী যোগান নাই। আজি কেতিয়া কৰিছিলে কেতিয়া কৰা নাই সেইটো তাৰিখ মেনশ্যন নাই তাতে। তথাপিও চাগে এতিয়া আমাৰ ইয়াতে চুইচ গেট এটা দৰকাৰ লাগিছিলে। এই পথাৰখনত, বিশাল পথাৰখনত এটা চুইচ গেট দৰকাৰ আছিলে খুবেই। চুইচ গেটৰ অভাৱৰ কাৰণে আজি এই পথাৰত চাওক খেতি চাওক আপোনালোকে। মই সদায় দেখুৱাই আহিছোঁ, কৈ আহিছোঁ ফেচবুকৰ জৰিয়তে, ইউটিউবৰ জৰিয়তে। ধান পুৰা বৰবাদ। আৰু এইবিলাক ইমান টকা 4,96,500 কিমান বা টকা আছিলে, সেইবিলাক টকা খৰচা কৰি এইবিলাক তেতিয়া দিনতে বনাইছিলে। তেতিয়াহ'লে আপোনালোকে এতিয়াৰ দিনত চুইচ গেটটো বনাই দিব কিয় নোৱাৰে? সেইটোহে লাগে আমাক। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'খিনি আপোনালোকে পাব মোৰ ইউটিউব চেনেল AN ৰুবুল আৰু ৰুবুল কছাৰী ফেচবুক পেজতো পাব। আপোনালোকে গৈ পিনে চাব পাৰে সম্পূৰ্ণ ভিডিঅ'টি, ক'ত কেনেকৈ কেতিয়া কেনেকৈ বনাইছিলে ডিটেইলছ তাত সম্পূৰ্ণ যিখন চাৰ্ট দেখাইছিল তাকে 183 তাৰে সম্পূৰ্ণ চাৰ্টখন আপোনালোকে তাতে পঢ়িবলৈ পাব। ধন্যবাদ।